হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ এটা আজি নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ কি জানে, নিমকি বনাম। সকলোৱে বনাব জানে, তথাপিতো মইনো কেনেকৈ বনালোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ ব'লক। আপোনালোকৰ লগতে থাকক, ভিডিঅ'বিলাক চাব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব ইউটিউবত চালে। তো হেল্ল' ফ্ৰেণ্ডছ, এতিয়া এইখিনি বনাবৰ কাৰণে, নিমকি বনাবৰ কাৰণে মই ল'ম কেইটামান কালজিৰা। এয়া দেখিছে, কালজিৰা দিম অলপ দিব লাগে কালজিৰাটো। এয়া দেখিছে, প্ৰথমতে কালজিৰা দিম। এয়া দিম কালজিৰা। তাৰপিছতে ইয়াতে দিম বেকিং পাউডাৰ, বেকিং চ'ডা, বেকিং পাউডাৰ বুলিও কয়। এয়া দিলোঁ বেকিং পাউডাৰ, অকণমান দিব লাগিব আৰু ধৰক আধা কেজি আছে ইয়াত ময়দা। প্ৰথমতে ময়দা ল'লোঁ। এয়া দিলোঁ বেকিং চ'ডা, দেখিলে। তাৰপিছতে ইয়াতে দিম এয়া সোৱাদ অনুসৰি নিমখটো দিবই লাগিব। এয়া নিমখ দিলোঁ, ধুনীয়াকৈ এইখিনি মিলাই ল'ম ভালকৈ আগতে। তাৰপিছতে আৰু কালজিৰাটো অকণমান কম হোৱা যেন পাইছোঁ, আৰু অকণমান দি দিওঁ। কালজিৰাটো হ'লে নিমকিটো ভাল লাগে মানে খাই। আৰু তাৰপিছতে ইয়াত এতিয়া দি দিম ধুনীয়াকৈ ৰিফাইন তেল। ৰিফাইনৰ বটল খোলাই নাই অ' কৃষ্ণ। এয়া দেখিলে ৰিফাইন দি দিলোঁ। ৰিফাইন অলপ দিব, ধুনীয়াকৈ ৰিফাইনখিনি দি এনেকৈ ধুনীয়াকৈ মিলাই ল'ব। আকৌ ৰিফাইন দিলোঁ, দেখিলে কিমান দিলোঁ, দি পেলাই এয়া এনেকৈ ধুনীয়াকৈ মিলাই ল'ব। এনেকৈ মিলাই ল'ম। এনেকৈ দেখিছে তো ফ্ৰেণ্ডছ, দেখিছে মই এয়া ধুনীয়াকৈ, দেখিছে কি ধুনীয়াকৈ মই এয়া ৰিফাইনখিনি মিলাই ল'লোঁ। এয়া দেখিছে, এনেকৈ মিলাই ল'ব ধুনীয়াকৈ। লৈ পেলাই একেবাৰে সহজ, ইমান টান নহয়। প্ৰথমতে ময়ো বৰ টান পাইছিলোঁ, যেতিয়া মই বনাবই জনা নাছিলোঁ। মানে পিছত নিজে শিকিলোঁগৈ বনাবলৈ। বাৰু কোনো শিকাই দিয়া মানুহো নাছিলে, মানুহজনৰ মাক দেউতাকো নাছিলে, মোৰ বিয়াৰ আগতেই ঢুকাইছে। তাৰপিছতে এয়া দেখিছে, এয়া পানী দি ধুনীয়াকৈ আটা মৰা দি মাৰিলোঁ। আটা গুৰি যেনেকৈ মাৰে তেনেকৈ ধুনীয়াকৈ মাৰি সৰু সৰু বল বনাই ল'ম। আৰু ইয়াতে চাওক ফ্ৰেণ্ডছ, এয়া দেখিছে ধুনীয়াকৈ এয়া লাডু বনাই ল'লোঁ। এয়া ধুনীয়াকৈ আটা মৰাৰ নিচিনাকৈ মাৰি ল'লোঁ। মাৰি পেলাই এয়া দেখিছে লাডু বনাই ল'লোঁ। লৈ পেলাই এই ৰুটি নিচিনাকৈ বেলিয়ে ল'লোঁ। এখন নেদেখুৱালৰ বেলি লোৱা, সেইটো সকলোৱে জানে বেলি ল'ব। এয়া এনেকৈ ধুনীয়াকৈ এনেকৈ বেলি ল'ম ৰুটিখন। এনেকৈ আঠা খাই গৈছোঁ। এনেকৈ বেলি ল'ম। বেলি লৈ পেলাই তাৰপিছতে আৰু চুৰি এখনেদি ধুনীয়াকৈ এনেকৈ কাটি দিম। আৰু কিনা নিমকিটোতকৈ কিন্তু ঘৰত বনোৱা নিমকিটো খাই বেছি ভাল লাগে। আপোনালোকে চাব, হয়নে নহয়? কিনা নিমকিটো কিবা চোকা কিবা ভাল নালাগে, মোৰ ভাল নালাগে। তথাপিতো খাওঁ, আৰু মই সদায় বনাই নাথাকোঁ বাৰু। আজি আছিলে যিহেতু ময়দা অলপ আনি থোৱা, সেয়াই ভাবিলোঁ বনাওঁ আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰি দিওঁ। আৰু ভাল লাগে এনেকৈ কথা পাতি কৰি থাকিলে, অকলশৰীয়া মানুহ যিহেতুকে এনেকৈ আপোনালোকক লগ পাই থকা নিচিনাই লাগে। সেয়েহে ভাবিলোঁ মোক কেনেকৈনো বনালোঁ আপোনালোককো দেখুৱাওঁ। এয়া দেখিলে এনেকৈ ধুনীয়াকৈ কাটি মই এখন এনেকৈ এই ডলা এখন লৈ লৈছোঁ। ইয়াতে সকলোবিলাক দি থৈ এনেকৈ গোটেইখিনি বনাই লওঁ মানে। ফ্ৰেণ্ডছ, দেখিছে মই এনেকৈ ধুনীয়াকৈ নিমকিখিনি কাটি ল'লোঁ। আৰু আছে অলপ কাটিবলৈ, সেইখিনিও কাটি ধুনীয়াকৈ বনাই ল'ম। তাৰপিছতে ইয়াতে দি দিলোঁ কেৰাহী। এয়া দেখিছে কেৰাহী দি দিলোঁ। এতিয়া ইয়াত তেল দি দিম। এয়া দেখিছে, এইটো তেল দি দিম। এতিয়া এয়া কেৰাহীত তেনেকৈ তেল দিম। তেলখিনি ধুনীয়াকৈ অলপ দি পেলাই গৰম হৈ ল'বলৈ দিম তেলখিনি। তো ফ্ৰেণ্ডছ, এয়া হৈ গ'ল তেল গৰম। এতিয়া অলপকৈ এয়া দেখিছে তেল গৰম হৈ গ'ল। এনেকৈ এয়া দি দিলোঁ। এয়া লাগি নধৰে মানে, ৰিফাইন দিয়া আছেতো, এয়া লাগি নধৰে। এয়া দেখিলে এনেকৈ ধুনীয়াকৈ এনেকৈ ভাজি ল'ম। দেখিছে ৰিফাইনটো সৰহকৈ দিব লাগিব। এয়া দেখিছে
ৰিফাইনত অলপ অলপকৈ এনেকৈ অলপ অলপকৈ দি এনেকৈ ভাজি ল'ম। ঘৰত বনোৱা বস্তুটো আপুনি দোকানত বনোৱাতকৈ যেনেকৈ হ'লেও বেছি সোৱাদেই হয় খাবলৈ। তথাপিতো বাৰু আমি হোটেলত খাবলৈ বিচাৰোঁ, নিবিচৰা নহয়, পাৰিলে এৰাই চলিব লাগে আৰু। এৰিছে মই এনেকৈ অলপ অলপকৈ গোটেইখিনি ভাজি ল'ম। ফ্ৰেঞ্চ দেখিছে, এয়া এনেকৈ ধুনীয়াকৈ এয়া ৰঙা হৈ গ'ল। এয়া ৰঙা হৈ গ'লে ধুনীয়াকৈ এয়া ৰঙা হোৱাকৈ অকণ এনেকৈ ভাজিম, ভাজি পেলাই নমাই দিম। এয়া হৈ তো ফ্ৰেঞ্চ চাওক, এয়া মোৰ নিমকি বনাই ৰেডি। কি ধুনীয়া হৈছে চাওক, কি ধুনীয়া হৈছে দেখিছেনে? এয়া খায়েই মোৰ ধুনীয়া লাগিব, মানে কালাৰটোও ধুনীয়া হৈছে। এয়া দেখিছে কি মজা হৈছে। এনেদৰে গোটেইখিনি বনালোঁ, দেখুৱালোঁ কেনেকৈ বনালোঁ। আপোনালোকেও বনাই খাব। এটা খৰাহিত থৈছোঁ, কিয় খৰাহিটোত থৈ দিলে ঠাণ্ডা হ'ব সোনকালে। যেতিয়া এইখিনি ধুনীয়াকৈ ঠাণ্ডা হৈ আহিব, তেতিয়া মই কিবা এটা কণ্টেইনাৰত ভৰাই থৈ দিম। তো ফ্ৰেণ্ডছ, মোৰ এয়া নিমকি ৰেডি। এতিয়া ধুনীয়াকৈ আদা দিয়া একাপ চাহ বনাই লৈছোঁ। এয়া লাল চাহ, গৰম গৰম, এয়া ধোঁৱা উৰি আছে দেখিছে। তাৰপিছতে এয়া নিমকি সৈতে আৰু একদম ধুনীয়াকৈ খাই যাম আৰু একদম মচমচকৈ। কি ধুনীয়া হৈছে নহয়, পাৰফেক্ট মজা। আপোনালোকেও এনেকৈ দিন বনাই খাব। দেখিছে একালমান লৈ লৈছোঁ নিমকি। এয়া খাই থাকিম মই এইটো বহি বহি। আপোনালোকেও এনেকৈ বনাই খাব, ৰেচিপিটো ঘৰতে বনাই খাব কিনি খোৱাতকৈ। আইও মুখ চুখ পুৰি পেলাইছে ঐ। গৰম খকুৱা মানুহ তাতে টেষ্ট আছে, দোকানত কিনাতকৈ এইটো টেষ্ট আছে খাবলৈ। আপোনালোকেও এনেকৈ বনাই খাব। দোকানৰ পৰা কিনি খাব কি দৰকাৰ। আমি এনেই মোবাইলটো টিপি টিপি বহিয়ে থাকোঁ, হয় নহয়? মাজে মাজে কৰিব লাগে। আকৌ বৰপিঠা ৰেচিপি এটা দিম। বৰপিঠাটো কাইলৈ বনাওঁ। আজি এয়া বনালোঁ, কাইলৈ বনাওঁ। আকৌ খাইটো অকণ খবই লাগিব আপোনালোকক, হয় নাই? খকুৱা মানুহ খাবলৈ জন্ম লৈছোঁ যেতিয়া, হয় নাই? খাবই লাগিব। ঠিক আছে, বাই বাই। এনেকৈ গোটেইখিনি খাই ল'ম। বহুত দিন খাবলৈ পোৱা নাই। বাই বাই।